ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়াৰ পাঠ আছে। আজি তোমালোকৰ পাঠ্যপুথিৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে ডক্টৰ শুভশ্ৰী কলিতা তালুকদাৰে। তোমালোকে শুনাচোন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে দ্বাদশ শ্ৰেণীৰ সাহিত্য সৌৰভত সন্নিৱিষ্ট এটি পাঠ। এই পাঠটোৰ শিৰোনাম হ'ল আনন্দৰাম বৰুৱা। পাঠটোৰ লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। মূল পাঠটোলৈ যোৱাৰ আগতে আমি লেখকৰ পৰিচয় সম্পৰ্কে কিছু কথা জানি লওঁ আহা। 1905 চনত জন্মগ্ৰহণ কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গৱেষক পণ্ডিত। অসমীয়া আৰু বাংলা দুয়োটা বিষয়তেই MA ডিগ্ৰী লাভ কৰা লেখাৰুদেৱে ক্ৰমে উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুল আৰু ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল। এখেতে সম্পাদনা কৰা কথাগুৰুচৰিত অসমীয়া সাহিত্যৰ অতি আপুৰুগীয়া সম্পদ। কথাগুৰুচৰিত মানে নিশ্চয় তোমালোকে জানা। শংকৰদেৱৰ মৃত্যুৰ পাছত মাধৱদেৱ তথা তেওঁৰ শিষ্য প্ৰশিষ্যসকলে শংকৰদেৱৰ জীৱনৰ বিভিন্ন কাহিনী, যিবোৰ কাহিনী তেওঁলোকে শুনিছিল, সেইবোৰ চৰ্চা কৰিছিল। তাকেই কালক্ৰমত তেওঁলোকে লিখি থবলৈ ল'লে। সেইবোৰেই হৈছে চৰিত পুথি। চৰিত্ৰ শব্দটোৰ পৰা এই চৰিত শব্দটো আহিছে। গুৰুসকলৰ জীৱন চৰিত্ৰৰ কাহিনী সন্নিৱিষ্ট হোৱা পুথিবোৰকে আমি চৰিত পুথি বুলি কওঁ। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে এই চৰিত পুথিসমূহ একত্ৰিত কৰি সম্পাদনা আৰু প্ৰকাশ কৰিছিল। এই সংকলনটোৰ নাম দিছিল কথাগুৰুচৰিত। শংকৰদেৱ মাধৱদেৱ বা বৈষ্ণৱ গুৰুসকলৰ জীৱনৰ ঘটনাৰাজিৰ উপৰিও সেই সময়ৰ সমাজ, সংস্কৃতি, ভাষা আদি বিভিন্ন বিষয়ৰ খতিয়ান এই চৰিত পুথিসমূহে বহন কৰি আহিছে। এই গ্ৰন্থখন সম্পাদনা কৰাৰ উপৰিও উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ভক্তি বিবেক আৰু কথা সাহিত্য নামৰ অন্য দুখন গ্ৰন্থও সম্পাদনা কৰিছিল। লেখাৰুদেৱৰ কেইখনমান অনুবাদমূলক গ্ৰন্থ হ'ল শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ আৰু এনক আৰ্ডেন। ইয়াৰ উপৰিও অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱা তেওঁ ৰচনা কৰা অন্য কেইখনমান উল্লেখনীয় গ্ৰন্থ। তেওঁ 1970 চনত নগাঁৱৰ ঢিঙত হোৱা অসম সাহিত্য সভাৰ ৭৭তৃংশ অধিৱেশনৰ সভাপতি আছিল। এতিয়া আমি মূল পাঠটোলৈ আহা। কবি আনন্দ চন্দ্ৰ আগৰৱালাই লিখি থৈ গৈছে, মহামহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়ি। অৰ্থাৎ মহান ব্যক্তিৰ জীৱন গাথাই সদায় আমাক উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰে। সেয়ে এনে ব্যক্তিৰ কাৰ্যাৱলী আৰু আদৰ্শ সম্পৰ্কে উঠি অহা প্ৰজন্মক জনাবলৈ আৰু অনুপ্ৰাণিত কৰিবলৈ আনন্দৰাম বৰুৱা নামৰ পাঠটো তোমালোকক পঢ়িবলৈ দিছে। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাইছিলা, তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱাৰ নামত এটা পুৰস্কাৰ দিছে। এই পুৰস্কাৰটিও দৰাচলতে তোমালোকক উৎসাহিত কৰাৰ প্ৰচেষ্টা আৰু লগতে আনন্দৰাম বৰুৱাৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান। আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল 1850 চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। পাঠটোত এটা শব্দ প্ৰয়োগ কৰা হৈছে ক্ষণজন্মা। এই শব্দটোৰ অৰ্থ হ'ল অতি শুভ সময়ত জন্ম লোৱা বা ভাগ্যৱান। অৰ্থাৎ এনে যিসকল লোক আছে যাৰ কৰ্মৰাজিয়ে সমাজক বাট দেখুৱাবলৈ সক্ষম হয়, তেওঁলোকৰ জন্ম লোৱা ক্ষণ অতি পবিত্ৰ বুলি জ্ঞান কৰা হয়। আনন্দৰাম বৰুৱাকো ক্ষণজন্মা বুলি লেখকে অভিহিত কৰিছে। এওঁৰ খ্যাতি অতীতৰ পৰাই বৰ্তমানলৈ আছে আৰু ভৱিষ্যতেও বিয়পি ৰ'ব। অকল ভাৰতবৰ্ষ নহয়, ইউৰোপ, আমেৰিকা আদি সভ্য দেশতো জ্ঞানী লোকৰ সমাজত আনন্দৰামৰ খ্যাতি জনাজাত। প্ৰকৃত মহৎ লোকসকলে এইদৰেই দেশ আৰু কালৰ সীমা অতিক্ৰম কৰে। পাঠত থকা এই বাক্যশাৰী তোমালোকক সাধাৰণতে ব্যাখ্যা কৰিবলৈ দিয়ে। কথাষাৰৰ অৰ্থ হ'ল, দৰাচলতে যিসকল লোকে মহৎ কাৰ্য কৰে, তেওঁলোকৰ যশস্যা অকল নিজৰ ঠাইতেই নহয়, ঠাই আৰু সময়ক অতিক্ৰম কৰি এই যশস্যা ৰৈ বৈ যায়।
আনন্দৰাম বৰুৱা আছিল তেনে এজন অসাধাৰণ জ্ঞানী, অসাধাৰণ পণ্ডিত আৰু অসাধাৰণ কৰ্মী। আনন্দৰাম বৰুৱাই কেনেধৰণৰ অসাধাৰণ জ্ঞান আৰু পাণ্ডিত্যৰ দৃষ্টান্ত দেখুৱাইছে সেই কথাখিনি অলপ পৰিষ্কাৰভাৱে বিচাৰ কৰাৰ প্ৰয়োজন আছে। অতি সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰি সাধাৰণভাৱে পালিত হোৱা আনন্দৰাম বৰুৱাই আনুষ্ঠানিকভাৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এগৰাকী পণ্ডিতৰ অধীনত ঘৰতেই সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। 1864 চনতেই 14 বছৰ বয়সত উচ্চ ইংৰাজী বিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজীয়া শিক্ষা লাভৰ বাবে তেওঁ কলিকতালৈ ৰাওনা হয়। তাত 1866 চনত FA অৰ্থাৎ বৰ্তমানৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত, যিটো পৰীক্ষা সেই সময়ত বিশ্ববিদ্যালয়ৰ অধীনত হৈছিল, তাত 6ষ্ঠ স্থান লাভ কৰি গণিতত সৰ্বোচ্চ নম্বৰ পাই তেওঁ ডাফ স্কলাৰশ্বিপ পাইছিল। এনে সন্মান লাভ কৰা তেওঁৱেই আছিল প্ৰথম অসমীয়া ছাত্ৰ। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা 1869 চনত স্নাতক পৰীক্ষাত তেওঁ প্ৰথম শ্ৰেণীৰ 3য় স্থান লাভ কৰে। অৰ্থাৎ আনন্দৰাম বৰুৱাই হৈছে অসমৰ প্ৰথমগৰাকী স্নাতক। ইয়াৰ পাছত তেওঁ বিভিন্ন স্কলাৰশ্বিপ লাভ কৰি ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত একেলগে 3টা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই তেওঁ ক্ৰমে ICS, BSc আৰু আইনৰ পৰীক্ষাত উত্তীৰ্ণ হয়। অৰ্থাৎ তেওঁ অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ আৰু লগতে প্ৰথম ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা ব্যক্তি। প্ৰকৃত জ্ঞানৰ অধিকাৰী হোৱা বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পোৱা ব্যক্তিয়ে পিতৃ-মাতৃ বা তেওঁৰ পূৰ্বপুৰুষ আৰু জ্ঞানদাতাসকলৰ প্ৰতি কৃতজ্ঞ হয়। আনন্দৰাম বৰুৱাও ইয়াৰ ব্যতিক্ৰম নহয়। সুদূৰ ইউৰোপত তেওঁ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'লেও নিজৰ ককাই ভাই পিতৃ-মাতৃৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰিছিল। প্ৰবন্ধটোত কোৱা হৈছে, সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লিখিবলৈ বহিছে, তেতিয়াও তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছে। ইয়াত তোমালোকে বুজিব লাগিব সংস্কৃত সাগৰ মথি বাক্যাংশটোৱে কি বুজাইছে। তাৰ অৰ্থ হৈছে সাগৰ সদৃশ বিশাল সংস্কৃত সাহিত্যৰ পৰা সাৰভাগ বা মূল অংশটো সংগ্ৰহ কৰি তেওঁ সংস্কৃতৰ বৃহৎ বৃহৎ গ্ৰন্থ ৰচনা কৰিছিল। মথি শব্দটো মথন কাৰ্যৰ পৰা অনা হৈছে। গাখীৰ মথিলে যিদৰে ক্ৰীম বা ডাঠ লাগতিয়াল অংশটো পাব পাৰি, সেইদৰে আনন্দৰাম বৰুৱায়ো সংস্কৃত সাগৰখন মথি তাৰ পৰা সাৰভাগ বুটলি ৰাইজৰ মাজত বিলাই দিছে। তেওঁৰ কামৰ স্বীকৃতিৰূপে তেওঁ জগতৰ বিখ্যাত বিখ্যাত পণ্ডিতসকলৰ লগত সমান আসন লাভ কৰিছে, ঠিকেই। অথচ তেওঁ নিজৰ পিতৃ-মাতৃ আৰু ভাতৃৰ পৰিচয় কেতিয়াও পাহৰি যোৱা নাই। তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞতা তেওঁ প্ৰকাশ কৰিছে। এয়াও তেওঁৰ চৰিত্ৰৰ এক বিশেষ গুণ। পিতৃ-মাতৃ, ভাতৃ আৰু পূৰ্বপুৰুষৰ প্ৰতি থকাৰ দৰেই তেওঁৰ নিজ দেশৰ প্ৰতিও আছিল অগাধ ভক্তি। তেওঁ প্ৰাগজ্যোতিষপুৰ সম্ভৱম অৰ্থাৎ অসম প্ৰদেশখন অতি সম্ভাৱনাপূৰ্ণ বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। সংস্কৃত মহাকবি ভৱভূতিৰ মহাবীৰ চৰিতখন সম্পাদনা কৰোঁতে তাত তেওঁৰ ব্যাখ্যা সংযোজন কৰিছে, য'ত কামৰূপৰ ভাওনাৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰিছে। অৰ্থাৎ য'তেই সুৰুঙা পাইছে ত'তেই আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ বা অসমৰ গৌৰৱৰ কথা উল্লেখ কৰি স্বদেশ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰিছে। সূৰ্যকুমাৰ ভূঞাই লিখা আনন্দৰাম বৰুৱাৰ জীৱনী পঢ়িলেও জানিব পাৰি যে তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। এনে এজন লোকে অসম প্ৰদেশত জন্মগ্ৰহণ কৰা সূত্ৰে আমি প্ৰত্যেক অসমীয়াই গৌৰৱ কৰিব পাৰোঁ হওক। প্ৰবন্ধটোত লেখাৰুদেৱে উল্লেখ কৰিছে যে কিছুমান সমালোচকে হয়তো আনন্দৰাম বৰুৱাই অসমীয়া সাহিত্যৰ বাবে একো কৰা নাই বুলি তেওঁক দোষাৰোপ কৰিব বিচাৰে। পিছে তেওঁ কৰা কামখিনিৰহে আমি আদৰ কৰা উচিত। সংস্কৃত ভাষাটো তেওঁ যথেষ্ট ভাল পাইছিল আৰু সেই ভাষা সাহিত্যৰ চৰ্চা কৰি তেওঁ সমগ্ৰ বিশ্বত অসমীয়াৰ সন্মান ৰাখি থৈ গ'ল। আনন্দৰাম বৰুৱাৰ এটা বিশেষ গুণ আছিল, সেয়া হ'ল একাগ্ৰতা। অৰ্থাৎ এটা কামত নিৰবিচ্ছিন্নভাৱে মন পুতি লাগি থকাৰ শক্তি আৰু স্পৃহা, যি গুণৰ ফলত তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্মীৰূপে পৰিচয় দিব পাৰিছিল। এই একাগ্ৰতাৰ পৰিচয় তেওঁ সৰুৰে পৰাই প্ৰদান কৰিছে। সৰুকালত তেওঁ হেনো ভাওনা আদিত যোগ দিছিল আৰু তাতো তেওঁ একমনা স্বভাৱৰ পৰিচয় দি থৈ গৈছে। ইয়াৰ উপৰি সংস্কৃত পণ্ডিত অমৰ সিংহই ৰচনা কৰা অমৰ কোষখনেই
তেওঁ সৰু কালতে কণ্ঠস্থ কৰি পেলাইছিল বুলি জনা যায়। এইবোৰ কথাৰ পৰাই তেওঁৰ জ্ঞান চৰ্চাৰ অনুৰাগ আৰু একনিষ্ঠতাৰ প্ৰমাণ আমি পাব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আনন্দৰাম বৰুৱাই বিদেশত শিক্ষা গ্ৰহণ কৰিছিল বুলি আগতে উল্লেখ কৰিছোঁ। পিছে এই কথা প্ৰবন্ধকাৰেও আঙুলিয়াই দিছে যে আনন্দৰাম বৰুৱাই বিদেশলৈ যোৱা সময়টো তোমালোকে মন কৰিবা। এবাৰ ভাবি চাবা 1870-72 চনত এগৰাকী অসমৰ লোক বিদেশলৈ গৈছে আৰু তাত খ্যাতি অৰ্জন কৰিছে। তেওঁৰ পাণ্ডিত্যই বিদেশী পণ্ডিতসকলকো চমৎকৃত কৰি তুলিছে। সেই সময়ত অসমৰ পৰা মানুহ এগৰাকী বিদেশলৈ যাবলৈ লাগিব অশেষ পৰিশ্ৰম, অসীম সাহস। আজিকালি বিদেশ ভ্ৰমণ কৰাটো তেনে সহজ কথা হৈ পৰিছে। পাছে 1870-72 চনত বিদেশলৈ যোৱাৰ ক্ষেত্ৰত বহু কথাই হেঙাৰ হৈ পৰিছিল। দুৰ্গম যাতায়াত ব্যৱস্থা, বিলাতলৈ গ'লে জাত নষ্ট হয় বুলি অসমীয়া মানুহৰ ৰক্ষণশীল ভ্ৰান্ত ধাৰণা আদিকো মানুহে অতিক্ৰম কৰি বিলাতলৈ যাব লাগিছিল। অৰ্থাৎ এনেবোৰ কথাৰ পৰা উমান পাব পাৰি যে জ্ঞানৰ স্পৃহাই আনন্দৰামৰ অতুলনীয় মনোবল জগাই তুলিছিল। আনন্দৰামে অসমীয়া ভাষাত হয়তো সাহিত্য চৰ্চা কৰা নাই বা বক্তৃতাৰ ফুলজাৰি মৰা নাই, কিন্তু কৰ্মৰ দুৱাৰ নতুন প্ৰজন্মৰ বাবে তেওঁৱে মুকলি কৰি থৈ গৈছে। নতুন যুগৰ সূচনা সৌ তাহানিতেই আনন্দৰামে কৰি থৈ গ'ল, যি কাৰ্যৰ বাবে তেওঁ সদায় পূজনীয় হৈ ৰ'ব। কৰ্মহীনতাক আনন্দৰামে মৃত্যু জ্ঞান কৰিছিল। কৰ্মক তেওঁ জীৱনৰ মূল মন্ত্ৰ বুলি আঁকোৱালি লৈছিল। আনহাতে তেওঁ কামৰ প্ৰশংসা বা প্ৰতিদান কেতিয়াও বিচৰা নাছিল, যিদৰে এগৰাকী প্ৰকৃত কৰ্মীয়ে কেতিয়াও নিবিচাৰে। সংস্কৃত সাহিত্যৰ ক্ষেত্ৰত কেনেধৰণৰ কাম আনন্দৰাম বৰুৱাই কৰিছিল তাৰ এক খতিয়ান ছাত্ৰ-ছাত্ৰীসকলে পোৱা উচিত, যদিও পাঠটোত ইয়াৰ বিশেষ বিৱৰণ অন্তৰ্ভুক্ত হোৱা নাই। তেওঁ 3টা খণ্ডৰ ইংৰাজী সংস্কৃত অভিধান প্ৰস্তুত কৰিছিল। ইয়াৰে 2য় আৰু 3য় খণ্ডটোত ক্ৰমে তেওঁৰ মৌলিক ৰচনা হায়াৰ সংস্কৃত গ্ৰামাৰ আৰু এনচিয়েণ্ট জিঅ'গ্ৰাফি অৱ ইণ্ডিয়া নামৰ 2টা বৰ মূল্যৱান সংযোজনা সংযোগ কৰিছে। ইয়াৰ উপৰিও ভৱভূতি এণ্ড হিজ প্লেচ ইন সংস্কৃত লিটাৰেচাৰ, সৰস্বতীৰ কণ্ঠাভৰণ, ধাতু বৃত্তিহাৰ, ধাতুকোষ আদি তেওঁৰ ইংৰাজী তথা সংস্কৃত ভাষাত লিখা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ। এইবোৰৰ উপৰিও 1881 চনত এ কম্প্ৰিহেনচিভ গ্ৰামাৰ অৱ দ্য সংস্কৃত লেংগুৱেজ, ক্ৰিটিকেল, এনালিটিকেল এণ্ড হিষ্টৰিকেল নামৰ সংস্কৃত ব্যাকৰণখন 12টা খণ্ডত প্ৰকাশ কৰিবলৈ তেওঁ বিশাল আঁচনি প্ৰস্তুত কৰিছিল। অৱশ্যে ইয়াৰ 2টা খণ্ড প্ৰকাশ হোৱাৰ পাছত তেওঁক আমাৰ মাজৰ পৰা কালে হৰি নিয়ে, অৰ্থাৎ তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হয়। তোমালোকে তেওঁৰ ৰচনাৰাজিৰ তালিকা শুনি নিশ্চয় অনুমান কৰিব পাৰিছা যে তেখেত কিমান কৰ্মোদ্যমী আৰু কিমান একাগ্ৰ আছিল। ইংৰাজী, সংস্কৃত দুয়োটা ভাষাৰ মাজত সমন্বয় স্থাপন কৰাৰ বাবে পাশ্চাত্য সাহিত্য সমালোচক আদিসকলে ভাৰতীয় সাহিত্যৰ সোৱাদ ল'বলৈ সক্ষম হৈছিল। আনন্দৰামৰ এই প্ৰচেষ্টাৰ বাবে সংস্কৃত সাহিত্যৰ সৌন্দৰ্য পান কৰিবলৈ পাশ্চাত্যৰ লোকসকল সক্ষম হৈছিল। সেয়ে প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে তেওঁৰ এই কামৰ দ্বাৰা প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন হৈছে। মেক্স মুলাৰৰ দৰে বিখ্যাত জাৰ্মান পণ্ডিতেও আনন্দৰামৰ পাণ্ডিত্য দেখি তবথ মানিছিল। এইবুলি প্ৰবন্ধটোত উল্লেখ আছে। পৃথিৱীৰ অন্য জাতিসমূহৰ মাজত অসমীয়াও যে নিজৰ উচ্চ আসন দাবী কৰিব পাৰে, এই আত্মবিশ্বাস তাহানিতেই আনন্দৰাম বৰুৱাই প্ৰতিজন অসমীয়াৰ অন্তৰত জগাই তুলিব পাৰিছিল। সেয়ে অসমীয়াৰ শক্তিৰ প্ৰমাণ দেউতা বুলি আনন্দৰাম বৰুৱাক লৈ লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত কবিতাত এইদৰে লিখিছে: তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি, ইউৰোপ এছিয়াত কিৰীতি ৰাখিলে জগতে কৈছে ডাঠি। ইয়াত তোমাৰে শব্দটোৱে অসমী আইক বুজাইছে। কবিতাটোৰ অৰ্থ এনেকুৱা: হে অসম মাতৃ, তোমাৰ সুসন্তান আনন্দৰাম বৰুৱাই সংস্কৃত সাগৰ মথি মূল হাৰভাগ সংগ্ৰহ কৰি সুদূৰ ইউৰোপ এছিয়াত নিজৰ যশস্যা প্ৰচাৰ কৰিছে। সেই গৌৰৱ গাথা সমগ্ৰ জগতে সদায় ঘোষণা কৰিব। এইবুলি আনন্দৰাম বৰুৱা যে অসমৰ প্ৰকৃত গৌৰৱ, তাকেই কবিতাটোত প্ৰকাশ কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰবন্ধটোত আনন্দৰাম বৰুৱাৰ একাগ্ৰতা, কৰ্মস্পৃহা, উদ্যম, মনোবল, জাতীয়তাবোধ ইত্যাদিৰ পৰিচয় তোমালোকৰ আগত দাঙি ধৰিলে।
প্ৰবন্ধটোৰ ভিতৰৰ পৰা হ'ব পৰা সৰু সৰু প্ৰশ্ন বহুত আছে, তথাপি মই তোমালোকৰ সুবিধাৰ্থে কেইটামান মাজৰ পৰা প্ৰশ্ন উলিয়াই দিছোঁ, তোমালোকে মন কৰিবা। আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল, এনেধৰণৰ প্ৰশ্ন এটা হ'ব পাৰে। তোমালোকে লিখিব লাগিব, আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। ক্ষণজন্মা শব্দটোৰ অৰ্থ লিখা। তোমালোকে লিখিবা, ক্ষণজন্মা শব্দটোৰ অৰ্থ হ'ল অতি শুভ সময়ত জন্ম লোৱা বা ভাগ্যৱান। এইটো এটা প্ৰশ্ন হ'ব পাৰে। প্ৰাগজ্যোতিষপুৰ সম্ভৱম কথাখিনিৰ অৰ্থ বুজাই লিখা। তোমালোকে লিখিবা, আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ থৈ গৈছে। প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ কামৰূপ বা অসম যে এখন সম্ভাৱনাপূৰ্ণ প্ৰদেশ, এই কথাখিনিয়েই ইয়াৰ দ্বাৰা বুজাইছে। প্ৰাগজ্যোতিষপুৰ হৈছে অসমৰ প্ৰাচীন নাম আৰু সেইকাৰণে অসমত বহুত সম্ভাৱনা লুকাই আছে। অসমৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন পথ আমি গ্ৰহণ কৰিব পাৰোঁ, এনেধৰণৰ আশাবাদ এই কথাখিনিৰ জৰিয়তে আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল। সেয়ে তেওঁ মহাবীৰ চৰিতৰ নিজস্ব ব্যাখ্যাত প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ, অৰ্থাৎ অসম এখন সম্ভাৱনাপূৰ্ণ প্ৰদেশ বুলি কৈ গৌৰৱ অনুভৱ কৰিছে। আৰু এই কথাখিনিৰ দ্বাৰাই আনন্দৰাম বৰুৱাৰ জাতীয়তাবোধৰ উমানো আমি পাব পাৰোঁ। এই কথাখিনি তোমালোকে নিজৰ ভাষাত বুজি লৈ উত্তৰ কৰিবা। সুধিব পাৰে, কোনগৰাকী বিদেশী পণ্ডিতে আনন্দৰাম বৰুৱাক প্ৰশংসা কৰা বুলি পাঠটোত উল্লেখ আছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা, বিদেশী জাৰ্মান পণ্ডিত মেক্স মুলাৰে আনন্দৰাম বৰুৱাক উচ্চ প্ৰশংসা কৰা বুলি পাঠটোত উল্লেখ আছে। তোমালোকৰ পাঠটোৰ শেষৰ ফালে এটা কবিতা তুলি দিয়া হৈছে। কবিতাটোৰ ৰচক কোন সুধিব পাৰে। প্ৰশ্নটো হ'ব এনেধৰণৰ, অসম সংগীত কবিতাটো কোনে ৰচনা কৰিছিল? উত্তৰত তোমালোকে ক'বা, অসম সংগীত কবিতাটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। কেতিয়াবা এই কবিতাটো তুলি দি তোমালোকক বুজাই দিবলৈ ক'ব পাৰে। কবিতাটো এইদৰে তুলি দিব, তোমাৰে আনন্দ বৰুৱাই চোৱা, সংস্কৃত সাগৰ মুঠি, ইউৰোপ এছিয়াত কিৰীতি ৰাখিলে, জগতে কৈছে ডাঠি। এই কবিতাংশ বুজাই লিখা। লগত কবিতাংশৰ ৰচক কোন, এই বুলিও প্ৰশ্নটো সুধিব পাৰে। তোমালোকে লিখিবা, এই কবিতাটোৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু এই কবিতাটোৰ মাজত আনন্দৰাম বৰুৱাৰ যশস্যাৰ বিৱৰণ দাঙি ধৰিছে। ইয়াত তোমাৰে শব্দটোই অসমীয়াইক বুজাইছে আৰু অসমৰ পুত্ৰ আনন্দৰাম বৰুৱাই সাগৰ সদৃশ সংস্কৃত বিখ্যাত সাহিত্যসমূহৰ মাজৰ পৰা মুঠি অৰ্থাৎ তাৰ সাৰ ভাগ উলিয়াই কিদৰে সুপ্ৰসিদ্ধ গ্ৰন্থসমূহ ৰচনা কৰি সেই গ্ৰন্থবোৰৰ দ্বাৰা বিদেশত তেওঁৰ কীৰ্তি স্থাপন কৰিলে, তাকেই সমগ্ৰ জগতে চিঞৰি চিঞৰি সদায় গাব। এই কথাটোকেই কবিতাটোৰ মাজত বেজবৰুৱাই বুজাই দিছে। ইয়াৰ উপৰি দীঘলীয়া প্ৰশ্নবোৰ তোমালোকে পাঠটো বুজি পালে নিজে নিজে তাৰ উত্তৰ উলিয়াব পাৰিবা। কেৱল দীঘলীয়া প্ৰশ্নবোৰ লিখোঁতে প্ৰবন্ধকাৰৰ ভাষা হুবহু উত্তৰত নিলিখি তোমালোকে মাত্ৰ বুজি লৈ নিজৰ ভাষাত আয়ত্ত কৰি তাক লিখিবলৈ যত্ন কৰিবা।